Hello guys, ticket kota hol etia ami jatra korim বৰ্তমান Hello guys, Morioni station pai golu etia ami goi asu Jorhatole বৰ্তমান etia gari loi ami Jorhatole jam বৰ্তমান এই আপোনালোকে দেখি আছে Morioni Junction এটো হল Morioni station আপোনালোক Hello guys, good morning. স্বাগতম জনাইছো মই পদ্মচন্দ্ৰ আমাৰ ইউটিউব চেনেললৈ আজি আমি সাগুৱাৰ পৰা তিনচুকীয়া লৈ যাত্ৰা কৰিছো এই আপোনালোক দেখুৱাই আছো তিনচুকীয়া যাত্ৰা কৰি আছো আমি এতিয়া যাম ৰেল ষ্টেচন নিউ তিনচুকীয়া ষ্টেচনলৈ তেনেহলে ব্লগ আগলৈ চাই থাকিব আমি ফাইনালি নিউ তিনচুকীয়া ষ্টেচন পাই গলো Hello guys, টিকট কাটি আছো মৰিয়নি যাবৰ কাৰণে তোমাৰ লাইনত আছে Guys, মই এতিয়া হাৰি পাতি আছো এতিয়া মোৰ পাল পৰিছে আমি সকলোৱে নিউ তিনচুকীয়াৰ পৰা আমি মৰিয়নি জনচনলৈ যাম বৰ্তমান টিকট কাটি আছো আপোনালোকে দেখি আছে বৰ্তমান টিকট কাটিছো এতিয়া আমাৰ টিকট দিব আৰু কন্টেক্ট পিছতে Hello guys, টিকট কটা হ'ল এতিয়া আমি যাত্ৰা কৰিম বৰ্তমান Guys, মই আপোনালোকক সম্পূৰ্ণ নিউ তিনচুকীয়া ৰেল ষ্টেচনটো দেখুৱাই আছো নিউ তিনচুকীয়া জনচন আপোনাক স্বাগতম প্ৰবেশ এন্ট্ৰি এই আপোনালোক দেখুৱাই আছো সম্পূৰ্ণ নিউ তিনচুকীয়া ৰেল ষ্টেচনটো এই আমাৰ পৰিয়াল বৰ্গসকল টু বাইদেউ আৰু ভণ্টি এই আপোনালোক দেখুৱাই আছো তিনচুকীয়াৰ কিছুমান পৰিৱেশ ৰেল ষ্টেচনৰ এই আপোনালোক দেখুৱাই আছো কিছুমান পৰিৱেশ Guys, মই আপোনালোকক নিউ তিনচুকীয়া ষ্টেচনটো দেখুৱাই আছো এইটোৱে হল নিউ তিনচুকীয়া ষ্টেচন এই আপোনালোকক দেখুৱাই আছো এইবিলাক ষ্টৰ হয় এই আপোনালোক দেখিছে পানী বটল এইজনে আমাৰ ভণ্টি মোৰ ৱাইফ মোৰ বেটি হালপতি ছোৱালী এই আপোনালোক দেখুৱাই আছো সম্পূৰ্ণ ষ্টেচনৰ কিছুমান পৰিৱেশ Hello guys, মই এতিয়া আছো নিউ তিনচুকীয়া ষ্টেচন এই আপোনালোকে দেখি আছে নিউ তিনচুকীয়া ষ্টেচন মই আপোনালোকক সম্পূৰ্ণকৈ নিউ তিনচুকীয়া ষ্টেচনটো দেখুৱাই আছো এইটোৱে হল নিউ তিনচুকীয়া ষ্টেচন আপোনালোকক দেখুৱাই আছো Hello guys, লিফটত উঠিলো ইয়া আমাৰ লিফটত আছে Hello guys, ইয়া মই বৰ্তমান লিফটত উঠি আছো Guys, প্লেটফৰ্ম আৰু ইফালে যাব পাৰি ক্ৰিকেট খেলাৰে গৈ আছে দাদা কটলি দাদা ওপৰতে 3 নম্বৰ প্লেটফৰ্ম বৰ্তমান 3 নম্বৰ প্লেটফৰ্ম আছে ইয়াতে বৰ্তমান মই নামি আছো 1 নম্বৰ প্লেটফৰ্মৰ তলত এনেকৈ যাব পাৰি বৰ্তমান এখন এইটো ইঞ্জিন বৰ্তমান ৰাখি থোৱা হৈ গৈছে বৰ্তমান মই এনেকৈ যাই আছো এই আপোনালোকে দেখি আছে 1 নম্বৰ প্লেটফৰ্ম বৰ্তমান মই যাই আছো 1 নম্বৰ প্লেটফৰ্মত এই ব্লেক স্কুটি বৰ্তমান কৰবালৈ লৈ যাব ৰেলৱে সুৰক্ষা বাহিনী আমাৰ ফ্যামিলি সকল Hello guys, এখানে হ্যান্ডলুম টেক্সটাইল সেন্টার ইয়াৰ দেখি আছে তিনচুকীয়া কি দোকান আছে মই আপোনালোকক সম্পূৰ্ণকৈ ষ্টৰবোৰ দেখুৱাই আছো ৰেল ষ্টৰবোৰ এই আপোনালোকে চাই থাকিব ৰেল ষ্টৰবোৰ Guys, আমাৰ ফাইনালি ট্ৰেইনখন আহি গ'ল এইখন হল আমাৰ ট্ৰেইনখন এতিয়া আমি যাম Guys, আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া আমি গৈ আছো আমাৰ এনেদৰে যাত্ৰা আৰম্ভ কৰা হ'ল এই আপোনালোকক দেখুৱাই আছো টি গাৰ্ডেনবোৰ আপোনাৰ চাব এইবোৰ হ'ল টি গাৰ্ডেন এই আপোনালোকক দেখুৱাই আছো টি গাৰ্ডেনবোৰ Guys, মৰিয়নি জনচন পাই গলো এইটোৱে হল মৰিয়নি জনচন এতিয়া আমি ষ্টেচনটো পালো আপোনালোক দেখি আছে সাইনবোৰ্ডখন মৰিয়নি জনচন তেনেহলে ব্লক আগলৈ এয়া গৈ আছো মৰিয়নি জনচন এইবিলাক বহুত মানুহ দেখিছে আপোনালোকে
যোৰহাটলৈ গৈ আছোঁ মৰিয়নিৰ পৰা ৰেল ষ্টেচনৰ পৰা। এতিয়া আমি যোৰহাটলৈ গৈ আছোঁ। হেল্ল' গাইছ, মৰিয়নি ষ্টেচন পাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ যোৰহাটলৈ। বৰ্তমান এতিয়া গাড়ী লৈ আমি যোৰহাটলৈ যাম। বৰ্তমান এই আপোনালোকে দেখি আছে মৰিয়নি জংচন। এইটো হ'ল মৰিয়নি ষ্টেচন। আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ। এইবিলাক অটোবোৰ ষ্টপ কৰি আছে, ষ্টেণ্ড কৰি আছে। গাইছ, গাড়ীত উঠি আমি সকলোৱে বৰ্তমান যোৰহাট টাউনলৈ গৈ আছোঁ। আপোনালোকে দেখি পাইছে যোৰহাট টাউনখন। আমি যোৰহাট টাউনৰ পৰা যাম এতিয়া আমি কলিবৰত বৰ্তমান আমাৰ শালপট্টিৰ ঘৰ। এতিয়া আমি গৈ আছোঁ কলিবৰলৈ। গাইছ, আমি ফাইনেলি পলিবৰ পাই গ'লোঁ। যোৰহাটৰ ফাইনেলি শালপট্টি ঘৰলৈ আহি পালোঁ। এইয়া বৰ্তমান যোৰহাটৰ শালপট্টি, এইটো বাইদেউ। বৰ্তমান এতিয়া আমি যাম বাইদেউ ঘৰলৈ। গাইছ, এডি ষ্টিল এনেদৰে এই গলি দি যাব লাগিব শালপট্টি ঘৰলৈ। আকৌ বৰ্তমান গৈ আছোঁ শালপট্টি ঘৰলৈ। এই আগত আমি বৰ্তমান হাহুৱাই ঘৰৰ পৰা আহিলোঁ, তিনিচুকীয়াৰ পৰা, তিনিচুকীয়া পানীতোলাৰ পৰা। এতিয়া গৈ আছোঁ আমি শালপট্টি ঘৰলৈ। আপোনালোকে দেখি আছে যোৰহাটৰ ৰাস্তা। এইবোৰে হ'ল যোৰহাটৰ গাঁৱৰ ৰাস্তা। পুৰা একদম বেয়া ৰাস্তা, একদম গাইছ, ফাইনেলি আমি শালপট্টি ৰুম আহি পালোঁ। বাইদেউ কথা পাতি আছে মালিকনীৰ লগত। এয়া বৰ্তমান আমি গৈ আছোঁ শালপট্টি ৰুমলৈ, আগলৈ। বৰ্তমান ফাইনেলি শালপট্টি ৰুম আহি পালোঁ। এইটো হ'ল শালপট্টি ৰুম। এতিয়া বেগ চেক থৈ অকণমান বৰ্তমান এতিয়া ৰুমৰ তলা খুলিলে। এতিয়া ভিতৰলৈ গৈ আছোঁ। যি অৱস্থা কৰিছে বান্দৰে। হেল্ল' গাইছ, যোৰহাটত বান্দৰৰ উৎপাত দেখক আপোনালোকে কি কৰিছে। একেবাৰে একদম বান্দৰৰ চাফাই অভিযান। শালপট্টি ঘৰত বান্দৰ চাফাই অভিযান কৰিছে। এইবোৰ দেখিছে আপোনালোকৰ, বান্দৰ চাফাই অভিযান। এইটো কিচেন ৰুম। আপোনালোকে দেখি আছে বান্দৰৰ চাফাই অভিযান। এইবিলাক হ'ল বান্দৰ চাফাই অভিযান।